সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আজি ৰবিবাৰৰ ৰাতিপুৱাৰ দিনটোত দেবু আৰু মই ফুলবিলাকত পানী দিছোঁ। ফুলবিলাকত পানী নোহোৱাৰ কাৰণে মৰহি যোৱাৰ নিচিনা হৈছে, সেইকাৰণে অলপ অলপকৈ আমি পানী দি গ'লোঁ। বেছিকৈ দিলে পানীবিলাক পৰি যায়, সেইকাৰণে অলপ অলপকৈ দিছোঁ। মোক সি পানী দিবই নিদিয়ে, সি নিজে দিয়াত ব্যস্ত। অ'ত পৰিছে ত'ত পৰিছে, চব কামতে সি আগতে যায়। এতিয়া সি পানী নিব আহিছে। আগতে ইয়াতে বাৰান্দাত বহুত ফুল আছিলে, মানে প্লেণ্টবিলাক আছিলে। আমাৰ এজনী ছাগলী আছে, ছাগলীজনীয়ে খাই শেষ কৰি দিলে। এই লাকি বেম্বুডালো ছাগলী পোৱালীজনীয়ে খাই দিলে। এতিয়া আগফালে বাৰান্দাটো ঠাই কম হোৱাৰ কাৰণে ফুলবিলাক ৰুব নোৱাৰি, এনেকৈ হেংগিং কৰি এৰি দিছোঁ। কিন্তু ইমান ধুনীয়াকৈ জোপোহা হৈ গৈছে। আৰু ওচৰতে আৰু এডাল আছে হেংগিং কৰি দিয়া, এইডাল কিন্তু মৰহি গৈছে, মাটি দিব লগা হৈছে। আৰু এইডাল হৈছে গ্ৰীণ কালাৰ। এইজোপা আকৌ প্লেন ঘৰৰ পৰা আনিছিলোঁ, এটা পুলি আনিছিলোঁ, কিন্তু এতিয়া বহুতকেইটা হৈ গৈছে, জোপোহা হৈ গৈছে। আৰু এডাল হৈছে লাকি বেম্বু, এইটো ঘৰৰ পৰা আনিছিলোঁ। আৰু এইবিলাক আছে স্নেক প্লেণ্ট, ধুনীয়াকৈ হৈছে, কিন্তু আৰু অকণমান ইয়াতে মাটি দিব লাগিব, দিলে। আৰু এইজোপা হৈছে প্লেণ্ট, নামটো কি হয় নাজানো, কিন্তু ইমান ধুনীয়াকৈ দীঘল হৈ গৈছে, দেখিলেই ভাল লাগে। আৰু এইজোপা আছে আমাৰ গেটৰ ওচৰতে, গোলাপ ফুল পিংক কালাৰৰ, ইমান ধুনীয়াকৈ ফুলি আছে।